নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ পুনৰ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। কেনে আছে আপোনালোক? ভালে আছেনে? আজি আকৌ এবাৰ নতুন এটা ভিডিঅ' বনাওঁ বুলি ভাবিছোঁ, সেইকাৰণে ভাবিলোঁ কিবা এটা বনাই লওঁ। মোৰ কবিতাবোৰ আপোনালোকে কেনেকুৱা পাইছে জনাবচোন। আজি এটা মোৰ পুৰণা কবিতা মই পাঠ কৰিব খুজিছোঁ। কবিতাটো অলৰেডি কেইবাবছৰৰো আগেয়ে দৈনিক অগ্ৰদূত কাকতৰ এটা সাহিত্যৰ শিতান আছে, সোমবাৰে প্ৰকাশ হয়। সেই শিতানটোত প্ৰকাশ হৈ গৈছে 25 আগষ্ট 2014 প্ৰকাশ হোৱা কবিতা। আৰু সেই কবিতাটো মই এবাৰ পাঠ কৰিব খুজিছোঁ। আৰু এই কবিতাটো মোৰ কাব্যগ্ৰন্থত সন্নিৱিষ্ট কৰা আছে। এই কবিতাটো ভাল লাগে মোৰ, সেইকাৰণে মই ভাবিলোঁ আজি মই কবিতাটো পাঠ কৰিম। সেউজীয়া দেশত ৰঙচুৱা তেজৰ নৈ, এখন উত্তাল সীমান্তৰ বুকুত নীৰৱে বিনাই মোৰ মৰমৰ, মোৰ অসম দেশ। অমাৱস্যাৰ নিজম নিশা কুপিত দেৱালত ঠেকা খাই যেতিয়া খৰাং চকু পানী, মেহনতীজনৰ চকুৰ পতালৈ নামিব খোজে টোপনি, লগে লগে বলীয়া বতাহে বাৰীৰ তামোল জোপাত খুন্দিয়াই উৰুৱাই দিয়ে। মুকলি কৰে চকু পানীৰ এটা তেজাল বাট, যিটোৱে বাগৰি বাগৰি বোৱাই নিয়ে নিৰীহৰ বুকুৰ পৰা ৰাজপথলৈ কাঢ়ি অনা ভাগৰুৱা টোপনি, বৈ থকা লুণীয়া চকু পানী। তেজেৰে তিতা বিচনাত সাৰ পাই মই কি পাইছিলোঁ? মই পাইছিলোঁ বিখণ্ডিত ভগ্ন কলিজা, সিঁচৰিত যৌনাংগৰ ভগ্নাংশ আৰু চিগা দেশৰ ভিন্ন অংগৰ লুপথুপীয়া মাংস। আজলি ভৰাই বুটলি নোলোৱা হ'লেও হ'লহেঁতেন, পিছে কোনজন বা মোৰ বুকুৰ একেবাৰে আপোন আছিল, কাৰ বুকুৱে মোৰ সপোন জীপাল কৰিছিল। সকলোবোৰ একেই ৰূপেৰে একাকাৰ, সকলোৰে তেজৰো এটাই ৰং, ৰঙা, ঠিক যেন গোট মাৰি বৰফ হোৱা হেজা ৰ'দৰ কণিকা। মোৰ মৰমৰ দেশ এবাৰ শান্তিৰে শুব খুজিছিল, এদিন সপোনত ক'লে, তোমাৰ টোপনি অকণ মোক দিয়া, বহু দিন হ'ল মই ভালদৰে নোশোৱা। বুকুত বাকি ৰোৱা শেষ কণলৈকে দিলোঁ, মাজৰাতি হঠাতে শুনিলোঁ, তোমাৰ টোপনি ঘূৰাই লোৱা। তেজৰ ভেকেটা ভেকেট অকটা গোন্ধত উশাহ লম ক'ৰ পৰা। নিৰীহৰ চকু পানী, আৰ্তনাদ, তেজ, ঘাম, প্ৰতিবাদৰ উদ্দান্ত কণ্ঠেৰে শিশুৰ প্ৰাণকাতৰ নিঃস্ব চিঞৰ, নাৰীৰ দুখ ভৰা চিৎকাৰ, নিনাদিত এতিয়া মাথোন মোৰ দেশৰ নিশকতীয়া চোতালত। স্বচ্ছত আকাশত মুক্ত বতাহ, পৰিপূৰ্ণ বুভুক্ষ অন্ধকাৰত। ক'ত হেৰাল সেই সৰ্বকালৰ পৰিচিত শান্তিৰ বালিচৰ, যি হেৰুৱাই পেলালে মানুহৰ মাজলৈ যোৱা বাট, সুখ, শান্তি, হাঁহি আৰু সম্প্ৰীতি, থলুৱা সম্প্ৰদায়ৰ বন্ধুত্বৰ মিতিৰালি। মোৰ মৰমৰ দেশ, মোৰ আপোন দেশ, জানো মই তই আজি দেউলীয়া। অসূয়া অপ্ৰীতিৰ গধুৰ বোজা বৈ ক'ত আৰু মই বিচাৰি পাম সোণালী পানীৰ ৰূপালী ছৈ। জীৰ্ণ তোৰ সেউজীয়া বেশ, তথাপিও তোক মই ভাল পাওঁ মোৰ দেশ। ধন্যবাদ। এই কবিতাটি লিখাৰ কিছুমান ঘটনা সেইখিনি সময়ত হৈছিল, কোকৰাঝাৰৰ ঘটনা, বহুতখিনি ঘটনা সেইখিনি সময়ত ঘটি আছিল। আৰু 2014 চনৰ সময়ত সাম্প্ৰদায়িক সংঘৰ্ষৰ কথা ইয়াত আহিছে।
আৰু BTEDত সেইখিনি সময়ত খুব উত্তাল পৰিস্থিতিৰ হৈ আছিলে আৰু সেই ঘটনা প্ৰবাহবিলাকৰ ওপৰত ভিত্তি কৰিয়ে আচলতে তেতিয়া এই কবিতাটি মই ৰচনা কৰিছিলোঁ। এই কবিতাটি মই এই কাৰণেই ভাল পাওঁ, যিহেতু মই মোৰ দেশখনক ভাল পাওঁ, সেইকাৰণে দেশৰ বাবে লিখা প্ৰত্যেকটো শব্দই মোৰ প্ৰিয়, প্ৰত্যেকটো শব্দক মই ভাল পাওঁ, মই সন্মান কৰোঁ আৰু সেইকাৰণে এই কবিতাবোৰ মই বাৰে বাৰে পাঠ কৰোঁ। কাৰণ বৰ্তমানেই হওক বা আমি পাৰ কৰি অহা সময়খিনিয়েই হওক, প্ৰত্যেকখিনি সময়ে আচলতে সময়ৰ কোনো ইমান বেছিও সাল সলনি হোৱা নাই যে আমি শান্তিৰ এটা নিৰ্দিষ্ট সংজ্ঞা দিব পৰা হৈছোঁ। বিভিন্ন সময়ত ৰাজনৈতিক প্ৰেক্ষাপটতে হওক, অৰ্থনৈতিক, সামাজিক সকলো দিশতে আচলতে যি হতাশাগ্ৰস্তত আমি হৈছোঁ বা যি হতাশা আমি অনুভৱ কৰিছোঁ, এই আটাইবোৰৰ সংমিশ্ৰণত এটা মিশ্ৰিত অনুভূতিৰ ওপৰত নিৰ্ভৰ কৰি মই কবিতাবিলাক লিখিছিলোঁ। আৰু সেইকাৰণে কবিতাটো পাঠ কৰিলোঁ, আপোনালোকে শুনিবচোন আৰু কেনেকুৱা পালে এইটো মোক জনাবলৈ নাপাহৰিব, কমেণ্ট বক্সত জনাই থাকিব। তেতিয়াহ'লে আজিলৈ সামৰিছোঁ মোৰ ভিডিঅ'টো ইমানতে। কেনেকুৱা পালে মোক জনাব আৰু পাৰিলে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আৰু নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। ধন্যবাদ।